लानो हानाय साफ्रोमनोबो रंजालि बैसागुनि गाहाम हामलायनाय बावहरनाय जाबाय आरो आङो अबंलावरनि खाथियाव आरज गाबदों नोंथांमोना बयबो गोदान बोसोराव आलो गोजोनै संसार जानो हागोन आरो बेजों लोगोसे नोंथांमोननि लुबैनाय हास्थायनाय गासैबो जाफुंसार महर मोनगोन आरो बयनिबो जिउआव गोजोन आरो देरहासारनाया फैगोन बिनि थाखाय आङो अबंलावरनि खाथियाव आरज गाबबाय। इतिमध्ये बहुत मूल्यवान कथाखिनि কৈ গ'ল আজি আৰু দীঘলীয়া কথা ক'ব লগা আছে বুলি মই ভাবা নাই। এইখিনি কথাকে লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আমি সমৰ্থন জনাইছোঁ আৰু ইতিমধ্যে স্পষ্ট হৈ গৈছে যে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টি অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন বিচৰাটো এক ভুল কথা নহয়। আজি প্ৰকৃতিও পৰিৱৰ্তন হয়। আমার রঙালী বিহু আইছে, বহাগ মাহ পৰিছে, আমার গছ গছনি নতুন পাত লৈছে, প্ৰাকৃতিক সৌন্দৰ্য বাঢ়িছে। ঠিক তেনেধৰণৰ 17 বছৰীয়া হাগ্ৰামা মহিলাৰ যে শাসন এইটো মানে শুকান এটা গছৰ নিচিনা, ডাল পাত নোহোৱা গছৰ নিচিনা, শুকান প্ৰাকৃতিৰ নিচিনা, পানী নোহোৱা জীৱ নোহোৱা নিচিনা হৈ গৈছে। আৰু ইয়াত যদি জীৱ আনিব লাগে, ইয়াত যদি পানী দিব লাগে, ইয়াত যদি নতুন পাত আৰু ফুল ধৰিব লাগে, আমি পৰিৱৰ্তন আনিব লাগিব। পৰিৱৰ্তনে আমাৰ কাৰণে বহুত কিবা কিবি আনি দিয়ে আৰু হিটো পৰিৱৰ্তন যেটো আমি বিচাৰিছো হিটো এনে নহয়, হিটো আকাশৰ পৰা নপৰে। এই পৰিৱৰ্তনটো আমি নিজে কৰিব লাগিব। আজি কিছুমান কথা শুনি পেলাই কিছুমান মানুহক দেখি পেলাই খুব দুখ লাগিছে। ৰাজনীতি কৰিবলৈ আহিছে ভাল কথা। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ আৰু আমাৰ গণতন্ত্ৰৰ 72 বছৰ বয়স হ'ল। এই 72 বছৰ বয়সত ভাৰতৰ গণতন্ত্ৰ বহুত আগবাঢ়ি গ'ল। বহুত নেতাবিলাকে, বহুত ৰাজনীতিবিদবিলাকে এটা মূল্যবোধৰ ৰাজনীতিৰ কথা পাতিছে, ৰাইজৰ উন্নয়নৰ কথা লৈ পেলাই, ভাল ভাল স্কিম লৈ পেলাই, দৰিদ্ৰ মানুহৰ কথা, দুখীয়া মানুহৰ কথা, খেতিয়কৰ কথা, হাতী খোৱা মানুহৰ কথা, এই আটাই কথাটো লৈ পেলাই আজি কি কি ভাল আঁচনি দিব পাৰে এইবিলাক লৈ পেলাই আলোচনা কৰিছে। কেন্দ্ৰীয় থকা ৰাষ্ট্ৰীয় দলবিলাকে বিভিন্ন আঁচনি লৈ পেলাই আজি আলোচনা কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজি অসমৰ এটা ইম্পৰ্টেণ্ট সবচে প্ৰয়োজন এটা সাংসদীয় এটা সমষ্টি, কোকৰাঝাৰ সমষ্টিত যিসকলে আজি ৰাজনীতি খেলিবলৈ আহিছে তেখেতসকলৰ মুখত কোনো আঁচনি নাই, তেখেতসকলৰ হাতত কোনো আঁচনি নাই। ৰাইজক কেনেকৈ আগুৱাই লৈ যাব, শান্তি আৰু নিৰাপত্তা কেনেকৈ প্ৰতিষ্ঠা কৰিব, দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে কি কাম কৰিব, নিবনুৱাসকলৰ কি কাম কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, মহিলাসকলৰ কাৰণে কি কৰিব, তেখেতসকলৰ কোনো আঁচনি নাই। অতি দুৰ্ভাগ্যজনক কথা। ৰাজনীতি মানে মানুহ সেৱা, মানুহক দাবী ধমকি দিয়া নহয়, টকা পইচা দি কিনা নহয়, ক্ষতিগ্ৰস্ত কৰা নহয়, জনবল বাহুবল ধনবল ব্যৱহাৰ কৰি ভোট কিনাটো ৰাজনীতি বুলি নকয়। ৰাজনীতিটো হৈছে মানৱ সেৱা। আৰু আজি যিটো ৰাজনীতি আমি দেখিবলৈ পাইছোঁ এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা বুলি আমি ক'ব লাগিব। এই 17 বছৰ হাগ্ৰামা BPFৰ যিটো দুৰ্নীতি অপশাসন আৰু আনপিনে 5 বছৰ হীৰাসবৰণীয়া সমাজটো মিৰু বিভাজন কৰি কৰা ৰাজনীতি, এই দুটা পৰিৱেশে, এই দুটা পৰিস্থিতিয়ে, এই দুইজন নেতাৰ যিটো নেতৃত্বই আজি BTC অঞ্চলৰ 32 লক্ষ মানুহক আজি জুৰুলা কৰি পেলাইছে। তো ৰাইজ আমি পৰিৱৰ্তন আনিবই লাগিব। আজি তেখেতসকলে এজনে এজনক ফকাচিত হৈ আছে আৰু ৰাইজক বলিৰ পতা সাজাব বিচাৰিছে। হাগ্ৰামা মহিলাৰ মুখত বদলেন আৰু অবৰ, হীৰাসবৰণীয়াৰ মুখতো একে বদলেন আৰু অনাবৰ। তেখেতসকলে অনাবৰ ৰাইজক একত্ৰিত কৰিব বিচাৰে, ভোট লাগে আৰু বদলেনৰ শব্দটো ব্যৱহাৰ কৰে। এই দুইটা মানুহে একে ৰাজনীতি কৰি আছে। কিন্তু আমাক কি লাগে, আজি ইয়াত যিটো ভয় দেখুৱাইছে বদলেন হ'লে আপোনালোকক খেদি পঠাব, কাটিব, মাৰিব, বিভিন্ন কথা। আজি সকলোতকৈ ক্ষতিগ্ৰস্ত হোৱা দুইটা জনগোষ্ঠীৰ দুটা ৰাজনীতি দল একত্ৰিত হৈ ইলেকশ্যন খেলিছে। সেইটো আমাৰ কাৰণে ডাঙৰ মেছেজ। আজি এই কাম কংগ্ৰেছে কৰা নাই, এই কাম বিজেপিয়ে কৰা নাই, এই কাম হাগ্ৰামাই কৰা নাই, এই কাম BPFে কৰা নাই, এই কাম হীৰাসবৰণীয়াই কৰা নাই। এজন সাংসদ হিচাপে আপোনাৰ দায়িত্ব কি? হীৰাসবৰণীয়া ভাৰতৰ সংবিধানত কি লিখা আছে, কি কোৱা আছে? সাংসদ হোৱাৰ আগত আপুনি যি কি কথা ক'লে, কিন্তু সাংসদ হোৱাৰ
পিছত আপুনি কি কৰিব লাগিছিলে সমাজখন বান্ধিব লাগিছিলে নেশ্যনেল ইন্টিগ্ৰেশ্যনৰ কথা ভাৰতৰ ঐক্য সংহতিৰ কথা এই ভাৰতৰ হিন্দু মুছলিম শিখ ইসাই বাথৌ ব্ৰহ্ম খ্ৰীষ্টান সবে একেলগে থাকিব পাৰিব লাগিব বড়ো অনাবড়ো অসমীয়া বঙালী মুছলমান হিন্দু সবে একেলগে থাকিব লাগিব কিন্তু তেখেতসকলে আজি মিৰু বিভাজন কৰিব বিচাৰিছে এনেকা মিৰু বিভাজন কৰি পেলাই ভাৰতৰ সমাজ গঠন কৰিব নোৱাৰে ভাৰতৰ সংবিধানত ইয়াৰ কোনো পাৰমিশ্যন নাই আজি সেই কাৰণে নৱকৰণীয়া ডাঙৰীয়াই যিটো কৰিছে এইটো সংবিধানৰ পৰিপন্থী বুলি ক'ব লাগিব শ্ৰদ্ধা ৰাইজ আজি যিটো কথা কৈছে বড়োলেণ্ডৰ কথা যিটো ভাবুকি দিছে কোনখন বড়োলেণ্ডৰ কথা কৈছে 1993 চনত BSC গঠন হ'ল বড়োলেণ্ড অট'নমাছ কাউন্সিল 2003 চনত BTC গঠন হ'ল এইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কোনটো বড়োলেণ্ডৰ কথা ভয় দেখাব বিচাৰিছে কালি যদি কিবা সমাধান হয় এই সমাধানত ভাৰতৰ সংবিধানে এই সমাধানটো কৰিব সংবিধানৰ বাহিৰত একো নহয় আৰু ভাৰতৰ সংবিধানে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া অখিলঞ্জীয়া ট্ৰাইবেল নন ট্ৰাইবেল হিন্দু মুছলিম সকলো একেলগে বসবাস কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে ভাৰতৰ সংবিধানে আৰু সেইটোকে আমাৰ কোনোবা নেতাবিলাকে যিসকলে সংবিধান বুজি নাপায় যিসকলে ৰাজনীতি বুজি নাপায় তেখেতসকলে আজি দমন নীতি চলাই পেলাই ইয়াত মানে ৰাজনীতি পৰিৱেশটো নষ্ট কৰিছে সামাজিক পৰিৱেশটো নষ্ট কৰিছে অৰ্থনৈতিক পৰিৱেশটো নষ্ট কৰিছে এইটোৱে অতিকৈ দুৰ্ভাগ্যজনক কথা তো সেইকাৰণে ৰাইজ আজি তেখেতসকলে যিটো ভাবুকি দিবলৈ আহিছে ইয়াত আপোনালোকে ভয় নাখাব ইতিমধ্যে ৰাইজে বুজি পাইছে তেখেতসকলৰ যিটো দুৰ্নীতি 17 বছৰৰ হাগ্ৰামা চৰকাৰৰ 5,000 কোটি টকা আহিল 5,000 কোটি টকাৰ ৰাইজে কি পালে আজি আমাক হিচাপ লাগে হীৰাকৰণীয়াই 5 বছৰ MP হ'ল 5 বছৰত 25 কোটি টকা তেখেতে পালে এই 25 কোটি টকাৰ কাৰ কি কাম কৰিলে বড়োৰ কৰিলে না অনাবড়োৰ কৰিলে বঙালীৰ কৰিলে না মুছলমানৰ কৰিলে কাৰ কি কাম কৰিলে হীৰাকৰণীয়া ডাঙৰীয়া হিচাপ দিয়ক আমি হিচাপ বিচাৰিছো আপুনি সংসদ কোকৰাঝাৰ সমষ্টিত এই 5 বছৰত তেখেতসকলে কাৰ কাম কৰিলে কোনটো জাতি আবহনীয়া কাম কৰিলে কোনটো ধৰ্ম আবহনীয়া কাম কৰিলে অকল জাতি ভেদাভেদ ৰাতিপুৱালে বড়োসকলক গালি পাৰা ৰাতিপুৱালে ভেদাভেদৰ ৰাজনীতি কৰা ইয়াৰ বাহিৰে একো কৰিবলৈ পৰা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আপোনালোকে দেখিবলৈ পাইছে কোনোবা যদি মিটিঙত আহে আধা ঘণ্টা লেকচাৰ দিলে 25 মিনিট মোক গালি পাৰি আপচুক গালি পাৰি সময় কটায় কাৰণটো কি কাৰণ তেখেতৰ হাতত একো আঁচনি নাই ৰাইজক দিবলৈ একো আঁচনি নাই তেখেতে একোৱেই কৰা নাই ৰাইজৰ কাৰণে যি কৰিছে নিজৰ কাৰণে কৰিছে সেইকাৰণে ৰাইজ আজি পৰিৱৰ্তনৰ কাৰণে আমি আগুৱাই আহিব লাগিব আজি UPPL আৰু AFDF দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিব দুখীয়া মানুহৰ কাৰণে কাম কৰিব সিদিনা বিজনেছ দেখিবলৈ পাইছো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই নিজৰ ভাষণ দি থাকোঁতে চানা বেপাৰী বড়ো বেপাৰীবিলাকক ফোন কৰিছে ফোন কৰিবই তেখেতসকল দুখীয়া মানুহ আৰু আমিতো তেখেতসকলক মৰম কৰোঁ আমিতো বিচাৰোঁ যিমান চানা বেপাৰী বড়ো বেপাৰী আছে ইয়াতে আহক আমি মাতো তেখেতসকলক আমি বিচাৰোঁ কিয়নো আমি দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিম দুখীয়া মানুহৰ কাৰণে কাম কৰিম আৰু দুখীয়া মানুহৰ কাৰণে আজি তেখেতসকলে ৰাজনীতি কৰিবলৈ আগুৱাই আহিছে এই BTC অঞ্চলত কিমান হাজাৰ নিবনুৱা যুৱতী আছে তেখেতসকলৰ কোনো সংস্থাপন নাই আজি হাজিৰা কৰি খাব লগা হৈছে বিভিন্ন কষ্ট কৰি খাব লগা হৈছে আমাৰ খেতি পথাৰ আজি শুকান হৈ আছে তাত কোনো ইৰিগেশ্যনৰ ব্যৱস্থা নাই ইয়াত কোনো এগ্ৰিকালচাৰ চিষ্টেম মানে যিটো সাইণ্টিফিকেলি ডেভেলপ কৰিব লাগে এনেকুৱা একো ব্যৱস্থা নাই 5 বছৰৰ হীৰাকৰণীয়াই না PWD ইঞ্জিনিয়াৰক লগ কৰিছে না পাব্লিক হেল্থৰ ইঞ্জিনিয়াৰক লগ কৰিছে না PHCৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছে না শিক্ষা ডিপাৰ্টমেণ্টৰ IS কোনোবা মানে ডাইৰেক্টৰৰ লগত কথা পাতিছে আমি একোৱেই দেখা নাই খালি বিভাজনৰ ৰাজনীতি সেইকাৰণে ৰাইজ আজি আমি এইখন আমাৰ ভাৰত এইখন আমাৰ অসম এইখন আমাৰ বড়োলেণ্ড এইখন আমাৰ BTCৰ BTAD এই BTAD বড়োৰো হয় মুছলমানৰো হয় বঙালীৰো হয় সকলো জাতি জনগোষ্ঠীৰ এই BTAD আমি সকলো সুৰক্ষিত থাকিব লাগিব আজি ইয়াত যদি নিৰাপত্তা দিব পৰা নাই হাগ্ৰামা মহিলাৰে দিব পৰা নাই ইয়াত যদি নিৰাপত্তা দিব পৰা নাই হীৰাকৰণীয়াই দিব পৰা নাই আৰু আপোনালোকে আজি এই দোষটো যদি বেলেগক চাপি দিয়ে যিসকলে চৰকাৰৰ নাই যিসকলে পাৱাৰৰ নাই যিসকলে সাংসদ নহয় MLA নহয় এইটো যুক্তিহীন কথা আমি সবে এইটো বুজি পাব লাগিব তো এইকাৰণে ৰাইজ মই বেছি দীঘলীয়া ক'ব বিচৰা নাই আপোনালোকে অলৰেডি ডিচিশ্যন লৈ লৈছে উদ্ধৱ বৰা ব্ৰহ্ম জিকাটো 100% খতম হৈ গৈছে ইয়াত আৰু দ্বিতীয় কথা নাই 100%
আহিছে আৰু আমি ইতিমধ্যে গম পাইছো বড় সুৰক্ষা মঞ্চৰ চিফ এডভাইচাৰ আমাৰ লগত জইন কৰিবলৈ আহি আছে বড় সুৰক্ষা মঞ্চৰ হীৰাকৰণীয়া ইতিমধ্যে বড় বহুত জইন কৰিলে বিভিন্ন দল সংগঠনৰ জইন কৰি আছে সবে পৰিৱৰ্তন বিচাৰিছে এইফালে হাগ্ৰামা বিপিএফৰ গ'লে অকল টকা পইচা খাওয়া লোৱা কাজিয়া পেচাল এইটো কোনো শান্তি নাই সমাজৰ কোনো কথা নাই এইফালে হীৰাকৰণীয়া তাত গ'লে বড়োৰ লগত কথা পাতিব নালাগে সমাজৰ লগত বিভাজনৰ সদায় কথা পাতে কাক ধ্বংস কৰিব লাগে কাক কি কৰিব লাগে এইবিলাক কথা পাতে মানুহবিলাক আজি বেয়া পাইছে সমাজখন সবে শান্তি বিচাৰে আগুৱাই যোৱাটো সবে বিচাৰে তো সেইকাৰণে ৰাইজ আমি পৰিৱৰ্তনৰ লগত থাকিব লাগিব পৰিৱৰ্তন বিচাৰিব লাগিব আমাৰ উঠি অহা নৱ প্ৰজন্মৰ কাৰণে আমাৰ যিটো বিটিএডি সেইটো সুন্দৰকৈ আমি সাজাব লাগিব সেইকাৰণে মই বেছি দীঘলীয়া নকওঁ আপোনালোকে ইতিমধ্যে যেনেকৈ মানে আজি হিল দল ভাঙি ওলাই আছে এইটোৱে প্ৰমাণ যে পৰিৱৰ্তন হ'বই এই পৰিৱৰ্তনটো ইয়াতে সীমিত হ'ব নালাগে এই পৰিৱৰ্তনটো বিটিএডিটো পৰিৱৰ্তন আনিব লাগিব এই পৰিৱৰ্তনটো এছেম্বলিটো পৰিৱৰ্তন আনিব লাগিব আজি আমি দেখিবলৈ পাইছোঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কৈছিলে জিৰ' টলাৰেঞ্চ কৰাপশ্যনটো মই সহ্য নকৰোঁ এই অসমৰ কৰাপশ্যন অসমৰ পৰা দুৰ্নীতি কৰাপশ্যন বন্ধ হ'ব লাগিব আজি তেখেতে নিজৰ কাৰ্যকালত যদি APSC কেলেংকাৰীটো যদি তদন্ত কৰিব পাৰে BTCত আজি যে উন্নয়ন হোৱা নাই কোটি কোটি টকা যে আত্মসাৎ কৰিলে কৰাপশ্যন কৰিলে ইয়াৰ ওপৰত কিয় ইনকুৱাৰী দিব নোৱাৰে সেইকাৰণে ৰাইজ আজি যদি পৰিৱৰ্তন হয় 5,000 কোটি টকাটো ক'ত খালে ইয়াৰ প্ৰথম হিচাপ হ'ব লাগিব আৰু যিসকলে পইচা খাইছে জেলত যাব লাগিব যিসকলে আয়োৱা ঘৰত পইচা খাইছে যিসকলে ৰাইজৰ টয়লেট বনোৱাৰ পইচা খাইছে যিসকলে দুখীয়া মানুহৰ আজি IBS স্কিমৰ পইচা খাইছে মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপৰ পইচা খাইছে এই সকলক প্ৰথম ইনকুৱাৰী কৰি জলে পঠাব লাগিব ইয়াৰ বাহিৰে বেলেগ বিকল্প নাই সেইকাৰণে ৰাইজ বতৰ বিয়া হৈ আহিছে মই বেছি ক'ব বিচৰা নাই আপোনালোকক সকলোলৈ বিনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলো শান্তি সম্প্ৰীতিৰে থাকক আৰু 23 তাৰিখে সকলো ওলাই আহক আৰু ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক মই পুনৰ শ্লোগান দিব বিচাৰিছোঁ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক